खुलुमबाय स्टुडिय'आव दं आं उदांस्रि मोसाहारि चिरां जिल्लायाव हा माफियाफोरनि गेजेराव गुलाय गुजाय थासारि एमइ फरायसालिनि फोरोंगिरिया थारैनो हा दालालाव लोब्बा दं नामा चिरां जिल्लानि काजलगाव पुलिस थानानि सिङाव थानाय सटिपुर गामियाव नुरुल शेखआ सानै आइजोखौ जुलि खालामदोंमोन गिबि बिमानि फिसाज्लाया नैथि बिमानि फिसाखौ गावनि बियादैनि गिबि बिमानि फिसाजों थगायना लांदोंमोन आरो गावनि बिफा आरो बिबथैनि मुङाव बांसिन हाखौ लादोंमोन बियादैनि सिनायथिखौ एमइ स्कुलनि गाहाय फोरोंगिरि एकबर आली आहमेद होनना मिथिनाय जादों गुबै बाथ्राया जादों नंगुबैयै नुरुल शेखआ गावनि नैथि बिसि अनवारा बेवानो गावनि मुङाव 83 लेसा हानि 1 बिघा होदोंमोन नाथाय एकबर आली आहमेदनि दैदेननायाव गिबि बिमानि फिसाजों लोगोसे बे अनवारा बेवानो हा होयिनि गासैबो फाव फान्दायनाय होनना गुलाय गुजाय सोमजिहोदों जितु माटी লৈ কাজিয়া সেই মাটিটো এগেইনষ্টত আপোনাৰ এটা টাইটেল শুট ইস্কৰ আলী আৰু হালিমন বিবি কৰিলে 2022ত এই মাটিৰ এগেইনষ্টত পিছত আনোৱাৰা বেৱাই আকৌ 2023ত সিহঁতে সিভিল শুট কৰিলে সেই মাটিটো এতিয়া ধৰক সিহঁতে সিভিল কেছ কৰিলে আমি কৈছো আইনত যদি তহঁতে মাটি পোৱা তহঁতে কোৰ্টত গৈছে আমি মাটি দি দিম ক'ব লগা নাই কিন্তু তথাপি সিহঁতে আজি আহি আইন হাতত তুলি লৈ এই বেড চেট যিবিলাক আছে গোটেই মাখা কাটি লণ্ডভণ্ড কৰি দিলে আকৌ ঘৰটো আছে পেট্ৰল লৈ আহিছিল জ্বলাই দিব খুজিছিলে সিদিনা তাৰপিছত আমি বাধা দিয়া নাই আমাৰ লগত ভিডিঅ' ফুটেজো আছে তথাপি আমি সিদিনা থানাত গ'লো থানাত যাই পেলাই আমি এজাহাৰ এখন দিলো দিয়াৰ পিছত ছাৰে ক'লে ঠিক আছে সিহঁতকো মাতিলে আমাকো মাতিলে ক'লে যে ঠিক আছে তহঁতে দুটা পাৰ্টি যদি তহঁতে কেছ কৰছা কেছত যিটো ৰায় হ'ব সেই হিচাপত তহঁতে পাবি কিন্তু এতিয়া তহঁতে আইন হাতত তুলি নলবি কিন্তু দুৰ্ভাগ্য সিহঁতে আকৌ বেৰ চেৰ দিবৰ কাৰণে পুৰা ৰেডি হৈ আছে এই মাটিটোত মানে কাজিয়াটো ডাঙৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু এই যে চাওক মই দেখাব পাৰো এই যে তেওঁলোকে মানে অভিযোগ দিছে তেওঁলোকৰ যিজন দেউতা আছে দেউতা 66 বিঘা মাটি আছে 66 বিঘা মাটি আপোনালোকে সকলোখিনি লৈছে তেওঁলোকে অনলি 1.83 লেচা তেওঁলোকে নহয় নহয় এইটো মোৰ লগত ডকুমেন্ট আছে কিমানখিনি আছে তাৰ লগত সবখিনি আছে দেখাব পাৰিম তেওঁলোকৰ ডকুমেন্ট সব আছে মোৰ লগত টাইটেল শুটত আপোনাৰ নুৰুল দেৱানীৰ 21 বিঘা মাটি টাইটেল শুট কেছ হৈ আছে এভৰিথিং মাটি তেওঁলোকে মেডিকৰণৰ কাগজ দেখাইছে সব আছে আমাৰ সিহঁতৰ যিটো আছে আমাৰ তাতে আছে এইটো ভুল কাৰ তেনেহ'লে আপোনালোকে সিহঁতৰটো ভুল চাওক আপুনি 1.4 বিঘা মাটি দেখাইছে কিন্তু আমাৰ লগত এইটো নুৰুলৰ ৰিপৰ্ট 1.83 লেচা লিখা নুৰুল দেৱানীৰ আপুনি কি লাগে মোৰ নাতি মোৰ বাবা আছিল এই টেনচনৰ কাৰণে প্ৰেছাৰ ষ্ট্ৰক হৈ গ'ল ঘৰত পৰি আছে মাটিৰ সম্পত্তিৰ কাজিয়াৰ কাৰণে নুৰুল দেৱানী আপোনাৰ আটা আছিল মোৰ দেউতা আছে আজিলৈকে জিন্দা আছে কিন্তু মানুহটো এই টেনচনৰ কাৰণে প্ৰেছাৰ ষ্ট্ৰক হ'ল নুৰুল দেৱানী কিমানখিনি মাটি আছে নুৰুল দেৱানী মাটি আছে 21 বিঘা টোটাল 21 বিঘা মাটি আছে নুৰুল দেৱানীৰ মানে স্ত্ৰী কেইজন আছিল স্ত্ৰী দুজন আছিল প্ৰথম পক্ষ কিমানখিনি পাইছে প্ৰথম পক্ষ নুৰুল দেৱানীৰ নিজা সম্পত্তি পোৱা নাছিল বাপেকৰ আপোনালোকে ডকুমেণ্টছ চাব পাৰে তাৰপিছত আপোনাৰ মোৰ দেউতা আটা 1999 চনত ঢুকালে তাৰপিছত মাটি যিখিনি থাকিল গোটেইখিনি ফেমিলিয়ে টাইটেল শুট হিচাপত ভাগ ভাগি কৰি ল'ল কিন্তু সেই ভাগাভাগিটো নামানে কিয় যাৰ কাৰণে আকৌ টাইটেল শুট কেছ কৰিলে ইস্কৰ আলী মোৰ দেউতা আৰু হালিমন বিবি যাতে বস্তুটো সমান সমানকৈ ভাগাই দিব পাৰে গভৰ্ণমেণ্টৰ তৰফৰ পৰা কিন্তু সিহঁতে কি কৰিলে এই চাওক এইটো মোৰ খুৰী পিহি মাটি ভগাই দিছিলে ৰাজহুৱা মানুহ হিচাপত ভগাই দিলে ফেমিলি পাৰ্টিশ্যন হিচাপত এইটো মোৰ এটা ডাঙৰ পিচি তাৰ সিফালেতো আনিছুৰ ৰহমান আনোৱাৰা বেৱা তাৰ সিফালে আছিল বাৰনেচা এইটো মোৰ আছিল সেই মাটিটো লৈ আজি কাজিয়া লগা সৃষ্টি হৈছে ডাঙৰ এটা কাজিয়া কিন্তু সিহঁতে যিটো কৈছে যে 36 কিমান ক'লে আপোনালোকে এখেতৰ অভিযোগ 66 বিঘা মাটি নহয় সিহঁতে যদি দেখাব পাৰে 66 বিঘা ডকুমেণ্টছ মোৰ নুৰুল দেৱানী আটাৰ আমাৰ হাতত আছে কিমানখিনি মাটি আছে গোটেইবিলাক ডকুমেণ্টছ আছে 21 বিঘা মাটি নুৰুল দেৱানীৰ আছিল নুৰুল শেখ যদি 21 বিঘা মাটি হয় তেনেহ'লে ধৰকচোন সেই হিচাপত পাৰ্টিশ্যন হিচাপত টাইটেল শুট কেছ কৰা আছে যাতে সমান সমান ভাগাভাগি হয় 21 বিঘাৰ মাজত দুয়ো পক্ষে সমান সমানকৈ ভগাব পাৰে নুৰুল দেৱানীৰ ল'ৰা ছোৱালী কেইজন আছিল নুৰুল দেৱানী এটা পক্ষৰ আছিল দুটা ল'ৰা তিনিটা ছোৱালী কেইজন আছিল ল'ৰা ছোৱালী মিলি কেইজন আছিল ল'ৰা ছোৱালী আপোনাৰ ল'ৰা 4টা ছোৱালী হ'ল 4টা আৰু এজন মোৰ দাদী আছে আপি এখেতে কেইবিঘা পাইছিল তেখেতে ধৰক আপোনাৰ মোৰ আইতা যিটো 1.8 বিঘা মাটি সিহঁতে নামজাৰি কৰি লৈছে কিন্তু দখলত তাৰ
85 লেচা মাটি আছিল কিন্তু গোটেইখিনি মিলি সিহঁতৰ নামত নামজাৰি কৰি লৈছে অকলে কিন্তু অথচ ফিল্ডত সবাই ভাগাভাগি কৰি আছে কথা কি জানে আমি হচ্ছে নিয়ারেস্ট গাঁৱৰে মানে ST গাঁৱৰে মানুহ বড়ো হয় আৰু ইয়াৰ সম্পৰ্কে যিবিলাক বৰ্তমান আজি যে বহিব লগা হৈছে থিয় হৈ ৰিপৰ্টাৰ ওচৰত মই দুই একটা বক্তব্য দাঙি ধৰিম কাৰণ নুৰুল দেওনাইছে আমাৰ খুৰা এই গাঁও ওতপ্ৰোতভাৱে জড়িত থকা আজি পৰ্যন্ত ইয়াত কোনো কিছু অপ্ৰীতিকৰ ঘটনা হোৱা নাছিল মাটিৰ সম্পৰ্কৰ হওক বা যিকোনো হওক কিন্তু এটা কথা কি জানে মোৰ খুৰাৰ দুটাত পৰিবাৰ এই পৰিবাৰৰ ভিতৰত প্ৰথম পৰিবাৰটো ঢুকাৰ পাছত তাৰ দুটা সন্তান আছিল ল'ৰা ছোৱালী আছিল 3টা এই দুটা সন্তানক সম্পত্তি ভগাই দিছিল তেতিয়াই তাৰ পাছত এই যে 3জন যেটা ছোৱালী আছিল এওঁলোকতো সম্পত্তি দেওয়া হৈছে কিন্তু কি কাৰণত ভাগাভাগি হোৱাৰ পাছতো এই ভূমি সংক্ৰান্তত উভয় ভাইটিৰ মাজত কি ধৰণৰ কাজিয়া কৰিব লগা হ'ল এইটা হৈছে দুৰ্ভাগ্যবশত এই পৰিয়ালটো কাৰণ এওঁলোকে সম্ভৱতঃ এইটো কৰিব নালাগিছিল যিটো মিলা প্ৰীতি হিচাপত থাকিব লাগিছিল ময়ো কিন্তু মোৰ মা আছিল দুটা আছিল তথাপি আমি এই ধৰণৰ কেতিয়াও সম্পত্তিৰ কাৰণে কোনো অপ্ৰীতি কৰা নাই প্ৰত্যেকটা ভাইটিক প্ৰত্যেকটা ভণ্টিক সকলো মাটিবিলাক বিতৰণ কৰি দেওয়া হৈছে কিন্তু এই ধৰণৰ নিজৰ ভিতৰত কেঁচা কেঁচি হোৱাটা মই পচন্দ কৰা নাই যাই সুদূৰ ভৱিষ্যতত যাতে এই যিটো এনেকৈ কৰিছে মাটিৰ যাতে উভয়ে যাতে মিলা প্ৰীতিৰে থাকে এইটো দুই আষাৰমান কথা কৈ মই ধন্যবাদ যাচিলোঁ তেওঁলোকে কোৱা মতে দ্বিতীয় পক্ষৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকে বোলে ঠগাইছে এইখিনি কিমান সত্য মানে এই যিটো মাক দিছে এই মাৰ সম্পত্তিটো সিহঁতে বেদখল কৰি খুজি আছে এইটো কিন্তু বেয়া খালি এইটো বুলিয়ে নহয় তাৰে এটা আছে এই কি হয় পিহি হয় তাৰো সেই মাটিটো এই ধৰণৰ হৈছিল গতিকে সেইটো নিষ্পত্তি হোৱাৰ নিচিনা এইটো 66 বিঘাৰ ওপৰত আছিল আৰু দ্বিতীয় মানে এটাতো দুটা স্ত্ৰী আছিল বুলি আমি গম পাইছো সৰুটোৰ কিমানখিনি পাইছিল এইটো মই বিশেষকৈ নাজানো কাৰ ভাগত কিমান আছে কিমান নাই এইটো নাজানো কিন্তু এতিয়া মোৰ ওচৰতো যায় এই 1 বিঘা 13 লেচা না কিমান বা 83 লেচা এই সংক্ৰান্তত বাৰে বাৰে গৈ আছে মই কৈছো তহঁতে ভাই মিলি ভাই ভাতিজাৰ লগত একেলগে হয় যাতে নিষ্পত্তি কৰি লোৱা হয় যাতে এই কেছ লৈ ভৱিষ্যতত যাতে নিজৰ ভিতৰত যাতে খুনাখুনি নহয় আপোনাৰ নাম মোৰ নাম আছে বিৰাজ মোহন বসুমতাৰী আপুনি আসলে কি হা গাঁৱৰ বৰ্তমান আগতো মই এক্স চেয়াৰমেন আছিল তাৰ পাছত মই মাষ্টাৰী কৰিছিলোঁ কিবা কৰিছিলোঁ কণ্ট্ৰেক্টাৰী কৰিছিলোঁ মই মুঠৰ ওপৰত নাজনা নহয় গোটেইবিলাক মই জানো এৰিয়াৰ একদম সম্পত্তি ইয়াৰ এৰিয়া গোটেইবিলাক মাটিৰ সংক্ৰান্ত মই জানো नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो डालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन अब्ला मानोथो गोबाव खालामनो थाबैनो मुं थिसनहैदो